হেল্ল' বন্ধুসকল সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে বাপতি সাহোন ৰঙালী বিহুটিৰ শুভেচ্ছা জনাইছোঁ। আজি যিহেতু গৰু বিহু গতিকে সকলোৱে গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এইবোৰ দেখিছে চাট, আমি বৰ্তমান চাট বনাই এইবোৰ জাতিলাও, বেঙেনা, কেৰেলা, হালধি সকলোবোৰ থেকেৰা দি আমি সকলো কাটি মেলি চাট বনাই সাজু বৰ্তমান গৰু চাট মাৰিবলৈ। মাহ খা, হালধি খা, কেৰেলা খা, বেঙেনা খা, তাকেতো বছৰে বছৰে বাঢ়ি যায় বাপেৰে সৰু চাট মা মাৰি সৰু কিন্তু জয় লৈ হাবি যাওঁ। জয় গৰু আদি বচনেৰে আমি আজি বিহুটিক আজৰিবলৈ সাজু। যদিও আমাৰ বিহুটিক কৰোণাই কিছু মহঙা কৰিছে, তথাপিও আমাৰ যি উদ্যম গাঁৱলীয়া জীৱনৰ যি এইফালে ইমান নাই মই যাম মানুহে এইফালে মানুহে একতা বা উদ্যম, আমাৰ মনত যি নাই মই এইফালে ঘৰতে আছো ওপৰত। বিহুটোৰ প্ৰতি যি ভাল পোৱা, অকুণ্ঠ ভাল পোৱা, সেয়া কেতিয়াও আমি তাক তল পৰিব নিদিওঁ। আমি সেইবাবে একতাৰে গাঁৱৰ ৰাইজে আমি এনেদৰে চাট বনাই গৰু চাট মাৰিবলৈ সাজু হৈছোঁ বৰ্তমান। আৰু এইবোৰ দেখিছে কেৰেলা, বেঙেনা বিভিন্ন বস্তু দি চাটৰ বিভিন্ন শাক পাচলি আমি সাজু হৈছোঁ। এনেদৰে গৈ পথাৰত আমি গৰুক গা ধুৱালোঁ। নতুন বছৰ বুলি গৰুক পথাৰলৈ নি আমি সকলো ৰাইজে এনেদৰে গা পা ধুৱালোঁ গৰুক। নতুন বছৰৰ আমি যেনেদৰে মানুহে আমি যিদৰে মাহ হালধি সানি গা ধুওঁ মানুহ বিহুৰ দিনা, সেইদৰে গৰু বিহুৰ দিনা গৰুকো মাহ হালধিৰে গাত সানি আমি এনেদৰে গা ধুৱাই গোটেই বছৰটো যাতে তাহাঁতি কুশল থাকে, কোনো যাতে কীট পতংগই তাহাঁতক অপকাৰ নকৰে বা তাহাঁতৰ বেমাৰ আজাৰ নহয়, তাৰ বাবে সিহঁতৰ গা ধুৱাই গাত যিখিনি লেতেৰা আছিলে সকলো আমি আঁতৰাই নতুন বছৰটোলৈ সিহঁতক পৰিষ্কাৰ কৰিছিলোঁ। এনেদৰে গৰু বিহুৰ দিনা আপোনালোকৰ নিশ্চয় এনেদৰে গা পা ধুৱাই গা ধুৱালোঁ। এনেদৰে পথাৰত নি তাৰপিছত আমি চাট মাৰিলোঁ। চাট মাৰি নিয়াৰ সময়ত আমি দীঘলতি পাত দেখিছোঁ, দীঘলতি পাতেৰে কোবাই গৰু পথাৰলৈ নিছিলোঁ। আকৌ আনিবৰ সময়তো ঠিক সেইদৰে মাখিয়তী বা দীঘলতিৰ লৈ সিহঁতক কোবাই ঘৰলৈ আনিছিলোঁ আমাৰ জনবিশ্বাস অনুসৰি। গতিকে এনেদৰেই আমি চাট মাৰি গৰুক গা ধুৱাই বছৰটোলৈ কুশল কামনা কৰি তাহাঁতৰ যাতে একো অপায় অমংগল নহয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেদৰে আমি গৰু বিহু পালন কৰিলোঁ। আৰু সকলোলৈকে গৰু বিহুৰ শুভেচ্ছা জনালোঁ, সকলোৱে যাতে কুশলে থাকে। আৰু তাৰোপৰি কাইলৈ যিহেতু মানুহ বিহু, গতিকে সকলোৱে যাতে ঘৰতে থাকি মানুহ বিহু পালন কৰি এইবাৰ আগৰ দৰে নহ'ব, হ'লেও যাতে সকলোৱে সকলোবোৰ নীতি নিয়ম মানি চলে তাৰে শুভেচ্ছা জনালোঁ সকলোলৈকে। গতিকে হেপী ৰঙালী বিহু, ধন্যবাদ।